হাই গাইছ, আজি গধূলি বহি কিনে ভাবি আছিলোঁ কি খাম সেইবুলি ভাবি বগৰী আন পাৰিলোঁ। এই বগৰীখিনি এটা ধুই ল'লোঁ। দেখিছেনে গাইছ, কলপাত নাপাইছে সেইকাৰণে কচুপাত এটা ছিঙি আনিলোঁ। গাইছ ধইনা আৰু জ্বালাখিনি ভালকৈ ধুই ল'লোঁ। ধুই কিনে এতিয়া এইখিনি বগৰীখিনিত দিম। দেখিছেনে গাইছ, বগৰীখিনি ধুই লৈ কিনে বগৰীখিনি থেকলা ল'লোঁ। থেকলা লৈ ইয়াতে ধইনা জ্বালা চবখিনি এতিয়া দিম। গাইছ দেখি কিনে মানে জিভাৰ পানী পৰছি নেকি গাইছ। এতিয়া মেইন বস্তু দিব পাৰি গৈছিলোঁ। মেইন বস্তু দিছোঁ নিমখখিনি দিলোঁ। গাইছ দেখাত কেনে আহিছে দেখিছেনে গাইছ, এক পিচ খালোঁ। আপোনালোককো দি আছোঁ ৰ'ব এক পিচ। বগৰীখিনি কিন্তু খাই টেঙা লাগছে। গাইছ দিছোঁ দিয়ক, এক পিচ চবেই খাই লওক। জিভাৰ পানী কাৰণ মানে নলগাব আৰু। এতিয়া 7:30মান বাজিল গাইছ। মা আৰু মই ভাবিলোঁ খেতিখনক একবাৰ যাওঁ, মানে ৰাতি সাঁজৰ কাৰণে কিবা কিবি অলপ লৈ আহোঁ। গাইছ দেখছি না চব ফুল মানে নিয়ৰ বহুত দিছে। এই বস্তুটো পাই গ'লোঁ, মানে খেতি পথাৰ পাই গ'লোঁ আমাৰ। তাতে মায়ে খেতি পথাৰৰ ভিতৰত সোমালাক। দেখছি না গাইছ, সেইদিনা যে দেখাইছিলোঁ মূলাখিনি, সেই মূলাখিনি লাহে লাহে কৈছে আৰু খাব পাৰিম আৰু গাইছ। ৰাতি সাঁজৰ কাৰণে বন্ধাকবি এটা চালোঁ, মানে ডাঙৰ হৈছে নে নাই চালোঁ, সেইটো ডাঙৰ হৈছে গতিকে এইটো ল'লোঁ গাইছ। আমাৰ খেতি পথাৰখন লাহে লাহে ডাঙৰ হৈছে আৰু কাৰোবাক যদি লাগে মানে আমাৰ তাতে নিবা আহিব। কম দামতে বিক্ৰী কৰিম গাইছ। যাই কিনে মোৰ মায়ে মানে কিবা কিবি ছিঙি আছে। মই ভাবিলোঁ মই কি কৰোঁ, আলু তোলা হৈ কিনে ফটো ভিডিঅ' আদি কৰি আছোঁ গাইছ। চাওক পৰিৱেশটো চাওক, আহি কিবা এটা মনত শান্তি লাগি যায় গাইছ। দেখোন আমাৰ এই পালেং ধইনা এইগিলাক ছিঙি আছে আৰু মই ভিডিঅ' কৰি আছোঁ দেখোন গাইছ। শেষত এটা বন্ধাকবি লৈ কিনে ঘৰত আহিলোঁ। বাই বাই গাইছ, যদি ভিডিঅ'টো ভাল লাগে